আজি যেহেতু পশ্চিম জোনাই মণ্ডল কমিটি কাৰ্যসূচী সভাত আপুনি উপস্থিত হৈ কেনেকুৱা অনুভৱ? চাওক, ভাৰতীয় জনতা পাৰ্টি আমাৰ ৰাজ্যিক যিখন কমিটিৰ নিৰ্দেশ মতে আমাৰ ধেমাজি ভাৰতীয় জনতা পাৰ্টিৰ 12টা মণ্ডল আছে। এই 12টা মণ্ডলত পৰ্যায়ক্ৰমে আমাৰ এইবিলাক প্ৰশিক্ষণবিলাক চলি আছে। জিলাত হৈ গ'ল প্ৰশিক্ষণ 3 দিনীয়া। ঠিক সেইধৰণে আমাক নিৰ্দেশ দিছে যে এদিনীয়া প্ৰশিক্ষণ মণ্ডলবিলাকত হ'ব লাগে। যোৱাকালি 3টা মণ্ডলত হৈছে, আজি হৈছে 4টা মণ্ডলত, অহাকালিলৈ বাকীকেইটাত হ'ব, সমাপ্ত কৰিম আমি। আপোনালোকে নিজে দেখিছে, ইয়াত মনৰ অনুভৱটো আপোনালোকে যেতিয়া নিজে দেখিছে, আমাৰ সকলো কাৰ্যকৰ্তাই কিমান উৎসাহে ইয়াত যোগদান কৰিছে। ৰাতিপুৱা 9টা বজাৰ পৰা আহি এতিয়া লাষ্ট সত্ৰ আছে, এই সত্ৰ শেষ কৰি গৈ পেলাই নিজে নিজে ভোজন আৰম্ভ কৰিছে, কৰি পেলাই তেওঁলোক যাব। এই খেতিপথাৰ দিনতো তেওঁলোকৰ উৎসাহে আহি ইয়াত যোগদান কৰা কাৰ্যসূচীত প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছে। মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। এয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা। মই তেখেতসকলে এইটোৱে অনুৰোধ জনাইছোঁ যাতে আগন্তুক দিনতো ভাৰতীয় জনতা পাৰ্টি যাতে সকলো কাৰ্যক্ৰমত তেওঁলোকে এনেধৰণে উৎসাহ উদ্দীপনাৰে আহি ইয়াতে ভাগ লয়, সকলো কাৰ্যসূচী সফল ৰূপত তেওঁলোকে সফল কৰে, তাৰে কামনা কৰিছোঁ। আৰু তেখেতসকলক সুস্বাস্থ্য মই কামনা কৰিছোঁ। আগন্তুক দিনত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ লগতে তেখেতসকলো সুস্থ হৈ থাকক, ভাল ধৰণে থাকক, যাতে ভাৰতীয় জনতা পাৰ্টি আমি ধেমাজি জিলাখন সুসংগঠিত ৰূপত আগবাঢ়ি ৰাইজৰ সেৱা কৰিবৰ কাৰণে, সেৱাই যিহেতু আমাৰ সংগঠন, আমাক সেইটো মন্ত্ৰ দিছে, গতিকে আমি ৰাইজৰ সেৱা কৰিবলৈ যাতে সকলো কাৰ্যকৰ্তা যাব পাৰোঁ, তাৰ কাৰণে মই সকলোৰে ওচৰত অনুৰোধ জনাইছোঁ। ধন্যবাদ। যিহেতু আপোনালোকে আজি দেখিছে আমাৰ পশ্চিম কি বুলি কয় জোনাই মণ্ডলৰ উদ্যোগত যিটো এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী হ'ল, এই প্ৰশিক্ষণ কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টি সংগঠনৰ এটা অবিচ্ছেদ্য অংগ। আৰু এই অবিচ্ছেদ্য অংগ হিচাপে আমি কাৰ্যকৰ্তাক যাতে সক্ৰিয়ভাৱে এটা নিষ্ঠাৱান কাৰ্যকৰ্তা আৰু ব্যক্তিত্ব সম্পন্ন কাৰ্যকৰ্তালৈ প্ৰস্তুত কৰিব পাৰোঁ, যাৰ দ্বাৰা সমাজখনৰ লগতে ৰাষ্ট্ৰখনৰ কাৰণে হিতৰ বাবে কাম কৰিব পাৰে, তাৰ কাৰণে আমি সকলোকে উদ্বুদ্ধ কৰিছোঁ। আৰু এই প্ৰশিক্ষণৰ মাধ্যমেৰে আপোনালোকে আমাৰ সভাপতি ডাঙৰীয়াই কৈ গৈছে যে সেৱাৰ মাধ্যমেৰে যিটো আমাৰ সংগঠন, আমি সেৱা আগবঢ়াওঁ। আমি কোনো বিশেষ শাসন কৰিবৰ বা শোষণ কৰিবৰ কাৰণে নহয়, আমি দেশ নিৰ্মাণ কৰিবৰ কাৰণে, ৰাষ্ট্ৰ নিৰ্মাণ কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ যি আদৰ্শ, সেই আদৰ্শ যাতে সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে আদৰ্শিত হ'ব পাৰে, সেই আদৰ্শৰ সৈতে মিলি যাব পাৰে, এছিমিলেশ্যন হ'ব পাৰে, তাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা আগবঢ়াইছোঁ। আৰু যি আমাৰ নীতি আদৰ্শ, সেই নীতি আদৰ্শক যাতে সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ গ্ৰাহ্য হয়, এই কাৰণে আমি ধ্যান ৰাখিয়ে আমি এই প্ৰশিক্ষণ বৰ্গসমূহ আয়োজন কৰিছোঁ।